বন্ধুসকল, আজি আপোনালোকলৈ পকা কঁঠালৰ পৰা বনাব পৰা বৰ ধুনীয়া ব্যঞ্জন এবিধৰ ৰেচিপি এটা লৈ আহিলোঁ। খাবলৈ অতিকৈ সুস্বাদু এই ব্যঞ্জনবিধ বনাওঁতে কি কি সামগ্ৰী লগা হ'ল ইয়াত মই লিখি দিছোঁ, আপোনালোকে তাৰ পৰা চাই বনাব পাৰিব। এতিয়া আহকচোন কেনেকৈ বনোৱা হ'ল চাওঁ। কাজু, পেস্তা আৰু কিচমিচখিনি পানীত তিয়াই কোমল কৰি ল'ব। পকা কঁঠাল আৰু খেজুৰৰ গুটিখিনি আঁতৰাই মিক্সিৰ জাৰটোত দি দিব। তাৰপিছত কোমল কৰি লোৱা ড্ৰাই ফ্ৰুটছখিনি দি দিয়ক। এতিয়া বৰফৰ টুকুৰাখিনি দি প্ৰয়োজন মতে গাখীৰ দি ঢাকোনখন লগাই দিয়ক। মিঠাৰ পৰিমাণটো বেছিকৈ যদি বিচাৰে তেনেহ'লে প্ৰয়োজন মতে চেনি যোগ কৰিব পাৰিব। মই চেনি দিয়া নাই। কঁঠাল, খেজুৰ আৰু ড্ৰাই ফ্ৰুটছখিনি ধুনীয়াকৈ মিহি হোৱাকৈ মিক্সিটো চলাই দিয়ক। এতিয়া বাকী থকা গাখীৰখিনি মিশ্ৰণটোত ঢালি দিব। তাৰপিছত ভালদৰে মিহলাই মিক্সিটো আকৌ এবাৰ চলাই দিব। বন্ধুসকল, যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে বন্ধু-বান্ধৱৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিব। কঁঠাল আৰু খেজুৰৰ মিল্কশ্বেক প্ৰস্তুত হৈ গৈছে। এতিয়া আইনাৰ গিলাচত বাকি পৰিৱেশন কৰক। ওপৰত মিহিকৈ পেস্তা কাটি সজাই দিব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰি উৎসাহিত কৰিলে অতিকৈ সুখী হ'ম। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো যদি টিপি দিয়ে তেনেহ'লে মোৰ আগন্তুক ৰেচিপিসমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে লগে লগে পাই যাব। আকৌ নতুন ৰেচিপি এটালৈ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।